ছোৱালীৰ দৰে কথা ক'ব নোৱাৰে কোনোবাই যদি কেতিয়াবা সোধে যে তাই ওচৰলৈ নিয়া বিভিন্ন জাগালৈ তেনেকৈ নি মেলি দেখুৱাৰ পাছত অলপ তাইক থেৰাপি দিছিলোঁ সৰুতে কিন্তু যিটো বস্তু মই এটা মানে প্ৰেক্টিকেলি মোৰ জীৱনত মই এটা হ'বৰ কাৰণে ঘৰত অলপ যত্ন কৰিলোঁ আৰু ইয়াৰ লগতে মই আৰু এটা কথা কওঁ মোৰ হাজবেণ্ডটো এজন তেখেত ডেফ মানুহ তেওঁ ডেফ এণ্ড ডাম তাৰপাছত মই তেখেতৰ লগত বিয়া হোৱাৰ কাৰণে ধৰি লওক মই তেখেতৰ পৰা কিছু চাইন লেংগুৱেজ মই শিকিব লগা হৈছিল সেইখিনি শিকাৰ পাছত যেতিয়া তাইৰো তেনেকুৱা একেই অৱস্থা হ'ল লাহে মই তেতিয়া মানে তাইক 3 বছৰ বয়সৰ পৰা মানে তাইক চাইন লেংগুৱেজতে অলপ অ আ ক খ বিলাক শিকাবলৈ ল'লোঁ তেনেকৈ শিকাৰ পাছত দেখা পালোঁ যে এখনতো স্কুলত নিদিলেতো কোনো পধ্যে তাই মানে স্কুলিংটো নহ'ব মানে তাই শিক্ষাগত সেই সুবিধাটো নহয় একাডেমিকটো কেৰিয়াৰটো নাহিব সেইকাৰণে মই এখন দুখন স্কুলত খবৰ ল'লোঁ যে মোৰ এজনী ছোৱালী আছে তাইৰ বয়স তেতিয়া 3 বছৰ হোৱা নাই 2 বছৰ 9 মাহমান যে মোৰ এজনী ছোৱালী এনেকুৱা তাই কথা ক'ব নোৱাৰে তাই শুনাও নাপায় যে আপোনালোকে তাইক এডমিশ্যন দিবনে ছাৰ এনেকৈ মানে মই সুধিলোঁগৈ তাৰপিছত এখন দুখন স্কুলে তেওঁলোকৰ নিজৰ অসুবিধাবিলাক ক'লে যে নহয় তেওঁলোকৰতো স্পেচিয়েল স্কুল আছে তাতে আপুনি দি দিয়ক তাৰপাছত মই দেখা পালোঁ স্পেচিয়েল স্কুলবিলাকত দিব লগা হ'লে ঘৰৰ পৰা দূৰ হয় আমি একদম ছিংগল ফেমিলি কোনো নাই এওঁ অকলশৰীয়া হৈ যায় তাৰপাছত মই নিজকে মানে থিৰাং কৰিলোঁ যে নহয় মই এখন নৰ্মেল স্কুলতে তাইক দি পেলাই মই মানে নৰ্মেল ল'ৰা ছোৱালীৰ নিচিনাকৈ তাইক শিকাবলৈ মানে চেষ্টা কৰোঁ তাৰপাছত তেনেকৈ ইয়াত এখন পাব্লিক লাইব্ৰেৰী এটা আছিল তাত এখন মডেল স্কুল আছিল তাই প্ৰথম স্কুলিং আৰম্ভ সেই মডেল স্কুলত তাত আছিলে সুৰেন্দ্ৰ চক্ৰৱৰ্তী ছাৰ তেখেত বৰ্তমান নাই ঢুকাইছে আৰু লক্ষীকান্ত ৰায় তেখেত আছিল সেই স্কুলৰ প্ৰেছিডেণ্ট তাৰপিছত সেই ছাৰ দুজনক মানে মই লগ কৰি পেলাই তাইক ইয়াতে এডমিশ্যনটো দিলোঁ এডমিশ্যন দিয়াৰ পাছত তাই ক্লাছটো আৰম্ভ হৈছে কিন্তু তাই তেতিয়া একেবাৰে সৰু বুজি নাপায় এবছৰ মই তাইৰ লগতে বহি থাকি স্কুলতে তাইক অলপ মানে এলফাবেটখিনি আৰু নাম্বাৰখিনি শিকায় তেনেকৈ অকণমান লাহে হাতত ধৰি লিখিবলৈ শিকায় তেনেকৈ এটা বছৰ পাৰ হোৱাৰ পাছত লাহে মেডাম তাৰপাছত ক্লাছ 1 তাই পঢ়িল এখন ব্ৰাইট ষ্টাৰ ইংলিছ মিডিয়াম বুলি স্কুল বঙাইগাঁৱৰ এখন স্কুল তাত গৌৰী সেন মিছ আছিলে হেড মিছ আছিলে তেখেতৰ সহযোগিতাত তাই তাতে ক্লাছ 10লৈকে পঢ়িল তাৰপিছত ক্লাছ 10 তাই পাছ কৰাৰ পাছত তাই কন্যা মহাবিদ্যালয়ত এডমিশ্যন দিয়া গ'ল আমাৰ বঙাইগাঁও যিখন বিচৰা কন্যা মহাবিদ্যালয় তাই তাত হাই ছেকেণ্ডেৰী পাছ কৰিল হাই ছেকেণ্ডেৰী পাছ কৰাৰ পাছত তাই এণ্ট্ৰেঞ্চ দিছিলে পলিটেকনিকৰ কাৰণে ইফালে